নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ দীপাংকৰ ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ যিটো আমাৰ ড্ৰাইভাৰ স্কিল টেষ্ট হৈ আছে আৰু বেছি দিন নাই, শেষ হ'বই আৰু তাৰে দুটামান কুৱেশ্যন আনচাৰ তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে আৰু তাত আজি মই লৈ আহিম মূলতঃ যিটো আমাৰ তাত 407 ট্ৰাক চলাব দিছে তাৰ দুটামান কুৱেশ্যন। তাত কেনেকুৱা ধৰণৰ আগৰ ভিডিঅ'বিলাকত দিছোঁ যে বলেৰো গাড়ীৰ কথা কৈছোঁ, সকলো ধৰণৰ কথা মই বলেৰো গাড়ীৰ কথা ক'লোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাইছে সুন্দৰভাৱে বুজি পাইছে, আশা কৰোঁ আপোনালোকে উপকৃত হৈছে ভিডিঅ'বিলাক চাই। আজি লৈ আহিম যে কি আমাৰ যিটো 407 ট্ৰাক, যিটো আমাৰ অসম পুলিচত বৰ্তমান চলি আছে, 4X4 যিখন ট্ৰাক 407, তাৰ কিছুমান বেচিক্স ডিটেইলছ যিখিনি তাত সঘনাই সুধি থকা তাত সঘনাই সুধি আছে যিবিলাক কুৱেশ্যন, তাৰ কুৱেশ্যন আৰু আনচাৰ। এক নম্বৰ কথা কি, আমাৰ যিখন বলেৰো গাড়ী তাৰ গিয়াৰৰ কথা ক'ম, তাৰ যেনেকৈ টায়াৰ চাইজৰ কথা সুধিছে, যেনেকৈ তাত ইঞ্জিন অইলনো কিমান লাগে বা তাৰ টাৰ্ণিং ৰেডিয়াছ মই আগত ভিডিঅ'বিলাকত ধুনীয়াভাৱে বনাই দিছোঁ। বলেৰো গাড়ীৰ টাৰ্ণিং ৰেডিয়াছ কিমান, আৰু মোৰ নিজৰ টাটা এল্টছখন সেইখনো মই সুন্দৰভাৱে বুজাই দিছিলোঁ। আৰু তাৰ টায়াৰনো কেইটা থাকে বা তাত এয়াৰ বেগছ আছেনে নাই, এনেকুৱা ধৰণৰ কুৱেশ্যন। প্ৰথম কথা হ'ল কি, আমাৰ যিখন 407 ট্ৰাক তাৰ টায়াৰ চাইজটোনো কিমান, তাত সুন্দৰভাৱে লেখা আছে। মই মোৰ থাম্বনেইলত সুন্দৰভাৱে দি দিছোঁ, আপোনালোকে চাব পাৰিব, মই কৈও দিছোঁ। তাত লেখা আছে কি আপোনাৰ 7.50, তাৰপিছত হাইফেন দিছে, তাৰপিছত 16, এনেকৈ সুন্দৰভাৱে লিখি দিছে, সুন্দৰভাৱে ক'ব। আৰু তাৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ, তাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটোনো কিমান, তাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হৈছে আপোনাৰ যিটো 209। আপোনালোকে যিখিনি আমাৰ 407 ট্ৰাকৰ কথা বৰ্তমান কৈ আছোঁ এতিয়া, তাৰ চকানো কেইটা, তাৰ চকাৰ 4টা আছে, 4টা যিটো লাগি আছে, আৰু লগত এটা স্পেয়াৰ চকাৰ, 5টা চকাৰ থাকে তাত লাগি পিনি গাড়ীখনত থাকে। আৰু এটা কথা মন কৰিব, তাৰ যিটো আগ চকা আৰু পিছ চকাৰ অলপ ডিফাৰেঞ্চ আছে। সেইটো কথা সুধিব পাৰে তোমালোকক যে কি তাৰ আগ চকা আৰু পিছ চকাৰ কিবা ডিফাৰেঞ্চ আছে নেকি। যি চকাৰ ঠেট যে থাকে তোমালোকে দেখিবা, তাৰ ঠেটত ডিফাৰেঞ্চ এটা আছে, সেইটো ক'ব পাৰিবা। যদি সোধে বোলে আগ চকা আৰু পিছ চকাৰ দুটাৰ চকাৰ কিবা ডিফাৰেঞ্চ আছে নেকি টায়াৰৰ, তেতিয়া ক'বা চাইজৰো তাত কোনো ডিফাৰেঞ্চ নাই, খালি এটাই প্ৰব্লেম আছে কি, আপোনাৰ যিটো ঘাটবিলাক সেইখিনিত অলপ ডিফাৰেঞ্চ এটা আছে। আৰু নেক্সট তাৰ যিটো আমাৰ ইঞ্জিন অইল কেপাচিটি, ইঞ্জিন অইল তোমাৰ 7.5 লিটাৰ বুলি ক'বা, কাৰণ কেলৈ এইখনত 7.5 লিটাৰ ইঞ্জিন অইল প্ৰয়োজন হয়। আৰু তাৰ যিটো আমাৰ ফিউল বা ফিউল টেংক কেপাচিটি কিমান, 60 লিটাৰ, সুন্দৰভাৱে ক'বা। যিটো মেনুৱেলত লেখা আছে 60 লিটাৰ। আৰু তোমাক সুধিব পাৰে যে যিখন ট্ৰাক গাড়ী সেইখন কি তেলেৰে চলে, তাত কি ধৰণৰ ফিউল প্ৰয়োজন হয়, সেনেকুৱা ধৰণৰ কুৱেশ্যনো সুধিছে যে তাত বোলে ডিজেলে চলে। আৰু এজন ল'ৰা সুধিছিলে কি, যিখন আমাৰ ট্ৰাক 407 ট্ৰাক তাৰ এয়াৰ বেগ কেইটা। সচৰাচৰ আমাৰ কি হয়, ট্ৰাকবিলাকত আমাৰ যিখন 407 তাত এয়াৰ বেগ নাই। মোৰ চিনাকি তেওঁ সুধিছিলে যে কি তাত এয়াৰ বেগ কেইটা আছে, দি কনফিউজ, ঘপককৈ সুধিলে ট্ৰাকৰ কথা। সি ট্ৰাক চলোৱাও নাই বা চবেইতো নচলায় ট্ৰাক। আমি সাধাৰণতে সৰু গাড়ীবিলাক যিবিলাক আমাৰ সচৰাচৰ ঘৰত থাকে সেইবিলাক গাড়ীয়ে আমি চলাওঁ। তাক সুধিলে কি এয়াৰ বেগ কেইটা থাকে। এতিয়া আৰু টাইমো বেছি নিদিব, কাৰণ তোমালোকে জানাই যে বেছি টাইম এটা কুৱেশ্যন সোধাৰ লগে লগে তোমাক বেছি সময় নিদিয়ে। ভাবিবলৈ নিজকে টাইম অকণমান লাগিব, কিন্তু সেইখিনি টাইম উপযুক্ত নহ'বও পাৰে। সেইকাৰণে জানি থোৱাটো ভাল। বোলে তুমি লগালগ ক'বা যে ছাৰ, যিখিনি আমি সচৰাচৰ দেখিছোঁ ট্ৰাকবিলাকত এইবিলাক বা এয়াৰ বেগ নাথাকে, সেনেকৈ ক'বা। তাৰপিছত তাত যিটো চকাৰ এটা আমাৰ যে নাট থাকে, এই নাট কেইটা লাগি থাকে সেই কথাটো সুধিছে। এই নাট কেইটা থাকে বুলি ক'লে তোমালোকে ক'বা যিটো আমাৰ আগ চকাত সুন্দৰভাৱে ক'বা কি 6টা থাকে। আমাৰ যেনেকৈ বলেৰো গাড়ীখনত 5টা থাকে চকাটোত, তুমি চাবাচোন যিটো চকাটো সংযোগ হৈ থাকে তাত নাট থাকে তোমালোকৰ 5টা, কিন্তু ইয়াত থাকিব নাট
তোমালোকৰ 6টা। আমাৰ চাইজৰ কথাও মই লৈ আহিম। এতিয়া নেক্সট সুধিছে যে তাত যিটো এয়াৰ প্ৰেছাৰ কিমান পৰিমাণৰ হাৱা ভৰোৱা হয়, সেইটো এটা কুৱেশ্যন। আৰু যিখন ট্ৰাকখনৰ তোমাৰ লাম্বাইটোনো কিমান, সেনেকুৱা ধৰণৰ কুৱেশ্যন। আৰু সুধিছে তোমাৰ যিখন ট্ৰাক 407 ট্ৰাক 4x4, মই আমাৰ যিখন আমাৰ পুলিচৰ কথা কৈ আছোঁ, তাৰ মাইলেজ কিমান মান দেখুৱায়। তুমি সচৰাচৰ কৈ দিবা ছাৰ 10 কিলোমিটাৰ, 10ৰ পৰা 12 মান দেখুৱায় এনেকৈ ক'বা। এইটো ভুল নহয়, কাৰণ কেলৈ মাইলেজটো আপোনাৰ নতুন ড্ৰাইভাৰে চলালে মাইলেজটো কমো দিব পাৰে, বা যিজনে চলাই থাকে ভাল ড্ৰাইভাৰে মাইলেজটো অলপ বাঢ়িব পাৰে। সেইকাৰণে 10ৰ পৰা 12 এনেকৈ সুন্দৰভাৱে ক'বা। আৰু নেক্সট আমাৰ যিটো তাত সুধিছে কি আমাৰ তাত চিলিণ্ডাৰ কিমান থাকে। তাৰ 4 চিলিণ্ডাৰ থাকে, 4টা চিলিণ্ডাৰ থাকে। নেক্সট আপোনাৰ যিটো আগপিনে এটুকুৰা দেখিবা তুমি ধুনীয়াকৈ লোহা এটুকুৰা লগাই থোৱা থাকে, সেইডালকনো কি, এজন ল'ৰা সুধিছিলে যে কি আগপিনে যে এডাল লগাই থৈছে এইডালক কি কয়নো, জানাই? এইটো কি ক'ব, সেইডালক বাম্পাৰ। সুন্দৰভাৱে ক'বা। আৰু যদি কিবা আছে ট্ৰাকৰ বিষয়ে মই সকলো চিনাকি ল'ৰাবিলাকৰ পৰা মই ফোনাফোনি কৰিম, কেনেকুৱা ধৰণৰ ট্ৰাকৰ বিষয়ে সুধিছে। সচৰাচৰ বলেৰো বিষয়ে সুধিছে, আৰু কিছুমানৰ ট্ৰাকৰ বিষয়ে সুধিছে, আৰু ট্ৰাক চলাবও দিছে। এইটো ধ্যান ৰাখিবা। গিয়াৰৰ কথাটো মই থাকি গ'লো। গিয়াৰৰ কথা মানে কি, আমাৰ যিটো বলেৰোবিলাকত যিটো গিয়াৰ আমি 1 নম্বৰ লগালে সচৰাচৰ আমি এনেকৈ গিয়াৰ লেভাৰত কি কওঁ, আগলৈ ঠেলি দিওঁ 1 নম্বৰ। কিন্তু তাত কি হ'ব, তুমি যদি আগলৈ ঠেলাই দিয়া তাত তোমাৰ গাড়ীখন কিন্তু যদি চেম বলেৰো কণ্ডিশ্যনত তুমি গিয়াৰ লগাব বিচৰা, তেতিয়া গাড়ীখন 1 নম্বৰ নালাগিব, কি লাগিব, বেক গিয়াৰহে লাগিব। আৰু তাত গিয়াৰ কেইটা সেইটোও দিছে। গিয়াৰ মই আগতে কৈছোঁ যে সচৰাচৰ গিয়াৰ 2টাই, ফ্ৰণ্ট আৰু বেক। তাতে ফ্ৰণ্ট গিয়াৰ আমাৰ বোলে 5টা থাকিব, বেক গিয়াৰ 2টা থাকিব। এনেকুৱা ধৰণৰ কুৱেশ্যন। সেইখিনি সুন্দৰভাৱে চাই যাবা। যদিও তোমালোকে এটা ন'টিচ কৰিবা, যেতিয়া তোমাক ট্ৰাকখন চলাব দিব, সুন্দৰভাৱে ন'টিচ কৰিবা যে গিয়াৰ লিভাৰডালত কেনেকৈ ধৰণে গিয়াৰ ইণ্ডিকেট কৰি থোৱা আছে। 1 2 3 4 বা R ৰিভাৰ্ছ, এইটো কেনেধৰণে লিখি থোৱা আছে সেইখিনিও ধ্যান দিবা। আৰু সুন্দৰভাৱে যেতিয়া তুমি বলেৰোখন চলাব গ'লে তুমি সুন্দৰভাৱে চাই ল'বা, ট্ৰাকখনকো এবাৰ সুন্দৰভাৱে চাই ল'বা, গোটেইকেইটা চকা। আৰু এটা কথা মনত ৰাখিবা, এজন ল'ৰা কি হ'ল, তোমাক চকাটো তোমাৰ 4টা চকা 4টা চালা, কিন্তু এটা তেওঁ মাইনাছ পইণ্ট হৈ গ'ল কি, তেওঁ যিটো স্পেয়াৰ চকা আছিলে তেওঁ তাত নাচালে। তেতিয়া তেওঁ ক'লে কি তুমি কি চালা, বোলে মই সুন্দৰভাৱে চকাকেইটা চাই আহিলোঁ। তো স্পেয়াৰ যিটো চকা লাগি আছে তাত তোমাৰ পাম্প আছেনে নাই, সেনেকুৱা ধৰণৰ কুৱেশ্যন। তেওঁতো নাচালে, আৰু নোচোৱাৰ লগে লগে তেওঁনো কি উত্তৰ দিব। সেইকাৰণে সুন্দৰভাৱে মই কৈছোঁ যে গাড়ীখনৰ 5টা চকা আছে, এই গোটেই 5টা চকা চাই লোৱাটো নিজৰ কাম। আৰু যিটো স্পেয়াৰ চকাত লাগি থাকিব তুমি দেখিবা, যেতিয়া 4 ৰাউণ্ড ঘূৰিবা তোমাৰ সুন্দৰভাৱে দেখিবা যে স্পেয়াৰ চকাত এনেকৈ তলপিনে থাকিবই, লাগি থাকিব, সুন্দৰভাৱে লগাই থ'ব। সেইকাৰণে সেইটো চকাও এবাৰ তেওঁলোকে দেখাকৈ লাগিলে হাতখনে টুকটুককৈ মাৰি বা যেনেধৰণে তোমালোকে চোৱা সেনেকৈ ধৰণে চাই যাবা, যেন সেইজনৰ লেখীয়া নহয় যে গৈ পিনি ক'বা যে তুমি স্পেয়াৰ চকাটো চালানা, পাম্প আছেনে নাই। তোমাৰ যেন কনফিউজনত তুমি নোযোৱা। তুমি কৈ দিব নোৱাৰা যে কি মই চাই ঠিকে আছে, তেওঁ কাৰণ তোমাৰ কাষতে আছিলে, তুমি কেতিয়া চালা। তুমি যদি মিছা কথা এটা কৈ দিয়া তোমাক ৰিজেক্ট কৰি দিব, সেনেকুৱা ধৰণৰ কথা। আৰু মই এনেকুৱা ধৰণৰ কুৱেশ্যন ট্ৰাকৰ বিষয়ে, যিখন 407 ট্ৰাক 4x4, এইখন ট্ৰাক যিখন বৰ্তমান আমাৰ অসম পুলিচত আছে, তাৰ বিষয়ে আৰু কুৱেশ্যন মই লৈ আহিম। মই আৰু আমাৰ গুৰুজীসকল, যিবিলাক গুৰুজী আছে আমাৰ অভিজ্ঞ, তেওঁলোকৰ পৰা লৈ আহিম অনতিপলমে, কাৰণ বেছি দিন ইণ্টাৰভিউ নাই। আৰু 407 ট্ৰাকৰ বিষয়েও আপোনালোকক সুন্দৰভাৱে সকলোখিনি বুজাই দিম। যিখিনি কুৱেশ্যন ক'লোঁ আনচাৰো ক'লোঁ, আৰু যিখিনি কোৱা নাই মই নেক্সট ভিডিঅ'ত অনতিপলমে আজিয়ে লৈ আহিম। আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিলে মোৰ দীপাংকৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।